Hello everyone, I am H Ansary, an English language trainer and mentor. Today you are going to learn past continuous tense. So let's get started. যিকোনো টেন্সৰ সূত্ৰ মুখস্থ ৰাখিবলৈ হলে সেই টেন্সৰ নামত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দৰ অৰ্থ জানিব লাগিব। গতিকে এই টেন্সত তিনিটা শব্দ ব্যৱহাৰ হৈছে। পাষ্ট মানে হল অতীত, কন্টিনিউয়াস মানে চলি থকা আৰু টেন্স মানে হল কাল। সো পাষ্ট কন্টিনিউয়াস টেন্স মানে হল অতীত কালত কোনো এটা কাম চলি থকা বুজালে কোন টেন্স হ'ব? পাষ্ট কন্টিনিউয়াস টেন্স। সো পাষ্ট কন্টিনিউয়াস টেন্সৰ সিম্বল হল ই আছিল, ই আছিলা, ই আছিল। সো এই টেন্সত তেও শ্ৰেণীকক্ষত বহি আছিল, ই আছিল সিম্বলটো ভালো। গতিকে আমি গম পালো কোন টেন্স? ফাৰ্স্ট কন্টিনিউয়াস টেন্স। সো এই বাক্যটোক আমি সাইন্টিফিক মেথড 2 অনুযায়ী এনালাইজ কৰিম। যদি এতিয়ালৈকে আপুনি সাইন্টিফিক মেথড 2 চোৱা নাই তেতিয়াহলে ওপৰৰ আই বটনত নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এতিয়া চাই লওক। তাৰ কাৰণ সাইন্টিফিক মেথড 2 অবিহনে এই বাক্যটোক আমি অতি সহজে ট্ৰান্সলেচন কৰিব নোৱাৰিম। সো সাইন্টিফিক মেথড 2 দ্বাৰা চলতে 6টা স্টেপৰ নাম। স্টেপ নম্বৰ 1 হল ভার্ব নিৰ্ণয় কৰা। যিকোনো অসমীয়া বাক্যৰ শেষত সাধাৰণতে ভার্ব থাকে। সো তেও শ্ৰেণীকক্ষত বহি আছিল, বহি থকা এটা কাম কৰা বুজাইছে বা ভার্ব বুজাইছে, সেইকাৰণে ভি ফৰ ভার্ব বুলি আমি চিহ্নিত কৰিলো। স্টেপ নম্বৰ 2 হল সাবজেক্ট নিৰ্ণয় কৰা। এই বাক্যটোত সাবজেক্ট কোন? সাবজেক্ট হল যে কামটো কৰে। তো তেও শ্ৰেণীকক্ষত বহি আছিল, কোনে বহি আছিল? তেও। গতিকে তেও হ'ব সাবজেক্ট। স্টেপ নম্বৰ 3 হল 1 2 3 4 5 নিৰ্ণয় কৰা। 1 2 3 4 5 হল দৰাচলতে পাঁচটা কোৱেশ্চন বা প্ৰশ্নৰ নাম। কোৱেশ্চন নম্বৰ 1 হল কি দি এই ভাৰ্বক প্ৰশ্ন কৰিব লাগিব? কি বহি আছিল? উত্তৰ পোৱা নাই। 2 নম্বৰ কোৱেশ্চন হল তেও কাক বহি আছিল? কোনো উত্তৰ পোৱা নাই। 3 নম্বৰ হল তেও কেনেকৈ বহি আছিল? কোনো উত্তৰ পোৱা নাই। আৰু 4 নম্বৰ হল তেও ক'ত বহি আছিল? শ্ৰেণীকক্ষত বহি আছিল। গতিকে 4 বহাম। কোৱেশ্চন নম্বৰ 5 হল তেও কেতিয়া বহি আছিল? কোনো উত্তৰ পোৱা নাই। সো এইখিনি আছিল স্টেপ নম্বৰ 3। নম্বৰ 4 হল টেন্স নিৰ্ণয় কৰা। টেন্স নিৰ্ণয় কৰিবলৈ হলে প্ৰতিটো বাক্যৰ শেষত গৈ চাব লাগিব কোন সিম্বল পোৱা গল। সো ই আছিল পোৱা গল, ই আছিল পাস্ট কন্টিনিউয়াস টেন্সৰ সিম্বল। গতিকে পাস্ট কন্টিনিউয়াস টেন্স হল। এতিয়া স্টেপ নম্বৰ 5 হল ট্ৰান্সলেচন কৰা। ট্ৰান্সলেচন কৰা স্ট্ৰাকচাৰ আপুনি জানে। প্ৰথমতে সাবজেক্টৰ ইংৰাজী, ইয়াতে সাবজেক্ট হল তেও, তেও শব্দৰ ইংৰাজী হি। তাৰপিছত এতিয়া ভাৰ্বৰ ইংৰাজী বহাব লাগিব। ইয়াতে ভাৰ্ব হল বহি আছিল, বহি থকাৰ ইংৰাজী সিট। সো শ্ৰেণীকক্ষৰ কাৰণে হল ইন দা ক্লাছৰুম। হৈ গল। এতিয়া স্টেপ নম্বৰ 6 হল ফৰ্মস অফ ভাৰ্ব বহোৱা। গতিকে এই টেন্সৰ অক্সিলাৰি বা ফৰ্মস অফ ভাৰ্ব হল সাবজেক্ট। ইয়াতে আমি বহি পেলাইছো। তাৰপিছত হল ওয়াজ ওয়াৰৰ পৰা যিকোনো এটা বহাব লাগিব। তো হি ওয়াজ হ'ব নে ওয়াৰ হ'ব? হি ওয়াজ। সো হি ওয়াজ। তাৰপিছত ভাৰ্ব, ভাৰ্বৰ লগত আইএনজি। সো সিটিং ইন দা ক্লাছৰুম। হৈ গল। এতিয়া এই বাক্যটোক যদি আমি এছ নো কোৱেশ্চন বনাব খোজো, অতি সহজ। যে ইয়াতে যি অক্সিলাৰিটো আছে, অক্সিলাৰিটো আগত আনি দিলেই হল। গতিকে was he sitting in the classroom? ডব্লিউএছ কোৱেশ্চন কেতিয়া শব্দৰ ইংৰাজীটো বহাব লাগিব? কেতিয়াৰ ইংৰাজী? when। তাৰপিছত ওপৰৰ বাক্যটো। সো এইখিনি আছিল এফাৰ্মেটিভ। এতিয়া বনাম নেগেটিভ। নেগেটিভ বনাবলৈ হলে এই যে অক্সিলাৰিটো আছে তাৰপিছত এটা নট বৃদ্ধি কৰিব লাগিব। গতিকে হ'ব he was not sitting। was not এর শর্ট ফর্ম ব্যবহার কৰিব পাৰি। কেনেকৈ হ'ব তেন্তে? wasn't। wasn't হৈ যাব। সো এই wasn't টুক আমি আগত আনিব লাগিব যদিহে আমি yes no কোৱেশ্চন বনাব খোজো। গতিকে কি হ'ব? wasn't he sitting। আৰু যদি ডব্লিউএছ কোৱেশ্চন বনাব খোজো, ইয়াতে কেতিয়া শব্দৰ ইংৰাজীটো প্ৰথমত বনাই ওপৰৰ বাক্যটো হুবহু আনি দিলেই হ'ল। সো when wasn't he sitting in the classroom? আপোনালোকে ফাৰ্স্ট কন্টিনিউয়াস টেন্স শিকিলে। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, আৰু যদি বেয়া লাগিছে ডিসলাইকৰ বাটনটো আছে। থ্যাংক ইউ।